Hello everyone, welcome to my channel. আপোনালোক সকলোকে মোৰ চেনেলত স্বাগতম জনাইছোঁ আৰু আজি মুঠা দেৰি হ'ল। সো এতিয়া একেবাৰে 12টা বাজিলে চাগে 12টা বাজি পাৰ হ'ল চাগে মোৰ টাইম চোৱা নাই। সো বাজি গ'ল চাগে 12টা বাজি গ'ল। তো 12টা বাজিলে আৰু মই এতিয়া নাস্তা কৰিমে মানে চাহ খাম। সো চাহটো খাই লওঁ অলপ। তো চাহ মোৰ চাহ আৰু মায়ে বনোৱা পিঠা নহয় লাড়ু, ইয়াত তিলৰ লাড়ু, তিল বগা তিল আৰু ক'লা তিল আছে ইয়াত। চ' সেইদৰে তো চাহ তাহ খাই হৈ গ'ল, চব পূৰা কমপ্লিট হৈ গ'ল। চাহ তাহ খোৱা মেলা চব আৰু ভাতো হৈ আছে এফালে মোৰ চাহ খোৱাৰ পৰা, কিন্তু মই এতিয়া কিবা কিবি খাওঁ লাগি আছে কি জানো, কাৰণ চাহ খোৱাৰ অলপ টাইম হয়। তো মই এতিয়া কি খাম, কি হয় ইয়াত বগৰী হয়, বগৰী। তো ইয়াত বগৰী আৰু বগৰী খাম আজি। বগৰী আমাৰ ঘৰৰ ওচৰৰে বৰমা এজনী হয়, বৰমা এজনৰ ঘৰৰ হয়। চ' এতিয়া আমি খাম বগৰী, আৰু বগৰী ভাবিছোঁ তাকে খুন্দি খাওঁ নে এনেকৈয়ে খাওঁ নিমখ লগাই। খুন্দি খাবলৈ অলপ টাইম লাগিব, ত' চাওঁচোন যদি পাৰোঁ খুন্দি কিনি খাবলৈ, ত' খুন্দি কিনিয়ে খাই লওঁ। এতিয়া আমি ইয়াত বগৰীকে খুন্দিম বুলি ভাবিলোঁ, বগৰীকে খুন্দি লওঁ। আৰু পটাত খুন্দিলে কিবা এটা ভাল লাগে খাই পিনি। আৰু যিমানে যি হওক মানে আমি আজিকালি এতিয়া নতুন যুগ ওলাইছে, নতুন হেৰিৰ কাৰণে এতিয়া আমি বহুতে মিক্সি ইউজ কৰোঁ, মিক্সিত সোনকালে হৈ যায়। কিন্তু আগত যেতিয়া আছিলে পটা আছিলে বা খুন্দনা আছিলে, খুন্দনাত বা পটাত খুন্দি পিনি বনোৱা হয় বা খোৱা হয় তেনেকৈ, সেইটো মানে এটা টেষ্টে বেলেগ থাকে। আৰু পটাত খুন্দিলে মানে কিবা এটা টেষ্ট আহে, আৰু মিক্সিত ইমানতে নাহে, কিন্তু পটাত বেছি আহে। মিক্সিত জাষ্ট অকল মিহিটোহে হয়, গুড়িটোহে হয়, পেষ্টহে বনায়। কিন্তু মানে পটাত খুন্দিলে মানে যোনটো এটা মানে সোৱাদ এটা লাগে, খুন্দাত পিচিলে যোনটো এটা সোৱাদ লাগে, সেইটো মানে মিক্সিত নাপায়। চ' সেয়াই খুন্দনা নাই, চ' পটাতে পিচি ল'ম। ব'লক পটাত পিচি ল'ম। চ' এয়া ইয়াত আমি লৈ লৈছোঁ বগৰী কেইটামান লৈছোঁ, কাৰণ অকলে খাম আৰু বেছি খাব নোৱাৰি, দাঁত টেঙা হৈ যাব। জলকীয়া কেইটামান লৈ লৈছোঁ আৰু নিমখ অলপ লৈছোঁ। নিমখটোৰ লগতে যেতিয়া মিহি কৰি মানে নিমখটোৰ লগত, তেতিয়া মানে সোৱাদটো অলপ বেছি ভাল লাগিব। চ' ব'লক পিচি লওঁ। ফাৰ্ষ্টত পিচি ল'ম আৰু লগতে ইয়াৰ গুটিটোও গুড়ি কৰি দিওঁ। আৰু এইখিনি জাষ্ট এনেকৈ থেতালি পিনি পাছত হাতেদি অলপ মিহি কৰি দিম। জলকীয়াখিনি থেতেলিয়াই ল'ম। আৰু জলকীয়া পটাত পিচিলে জ্বলাটো বেছিহে লাগে নেকি, মানে এবাৰ ক'বচোন।
মুড়িখিনি কিছুমান ভালকৈ নাভাঙিলে থাকক এনেকৈও ভাল লাগে খাই পিনি। আপোনালোকেও এনেকৈ খাই নাখায় মোক কমেণ্ট কৰি জনাব। মইতো এনেকৈ মোক বেছিও ভাল লাগে, কাৰণ খুন্দি পিনি খোৱা টেষ্টটোৱে বেছি বেলেগ থাকে কিবা। আৰু এনেকুৱা টাইমতে এনেকৈ খুন্দি পিনি খাব পাৰি, আৰু পাছতকৈ পকি গ'লে আৰু খাব নোৱাৰি। কিছুমান পকা এইটো পকা আছে, অলপ দেখিছে মুৰ্গীটো পকা আছে। চয়া হৈ গ'লহি। এতিয়া আমি এইটো এটা প্লেটত উলিয়াই ল'ম। কলপাত বিচাৰিছিলোঁ, কিন্তু কলপাত নাই তেনেকৈ, আৰু কোনো মানুহ নাই তেনেকৈ কাটি দিবলগীয়া, আৰু মোৰ মানে ইমান বহুত ওখ আছে, চ' মই নোৱাৰিম তেনেকৈ ইমান কাটিবলৈ। চ' এতিয়া মই এইখিনি এটা প্লেটত উলিয়াই লওঁ। চ' বগৰী মানে ৰেডি হৈ গ'লহি, আৰু এয়া আমাৰ বগৰী মানে অলপে হ'ল, কাৰণ আমাৰ ঘৰৰ ওচৰৰ বৰমা এজনী আহিলে। চ' তেওঁৰ লগতে মিলি পিনি খাম আৰু এতিয়া বগৰী। তেওঁ খাই আছে বাহিৰত। কেনেকুৱা লাগিছে হা? কেনেকুৱা লাগিছে? নাই নি? টেঙা আছে। তলতে বহি লওঁ আৰু। হা? ভাত হৈ আছে। মা ক'ত গৈছে? বেংকলে। বেংক। কলেজ দিলে। কমলা টেঙা দৈ ডাঙৰটো এই যাব। দুদিন থাকিলে বেয়া হৈ যায়। So ইয়াতে আমাৰ কথা ইগনোৰ দিব, কাৰণ তেওঁ অলপ কাণেৰে কমলা আৰু আমি ঘৰৰ পৰা পাতি আছিলোঁ। চ' আমাক কথাই চাওক, আমাৰ কথাটো নাযাব। আমি এনেই আৰু বহি আৰু গপচপ তেনেকৈ মাৰিয়ে থাকোঁ, আৰু তেওঁ মোৰ লগতো ধুনীয়াকৈ কথা পাতে, আৰু সেয়ে আমি পাতি আছিলোঁ। চ' আমাক খোৱাটো চাওক, বগৰী খাই বহুত ভাল লাগিলে আজি, আৰু সেয়ে আৰু আছে, বনাম আহিব আপুনি। কৈছোঁ আৰু আছে, বনাম আহিব। সেইটো বগৰী ক'ৰ পৰা আনিলে? মা আনিছিলে ওচৰৰ বৰমাৰ ঘৰৰ পৰা। নিমখ দি বটল ভৰাই ৰ'দত থৈ দিবি, খাই থাকোঁ। এনেকৈ খুন্দি বেছি ভাল লাগে খাই আপুনি। খুন্দিয়ে থ'লে ভাল লাগিব। ইয়া টেঙা খাব নোৱাৰি। হৈ গ'ল। হৈ গ'ল, খাই দিলোঁ। অলপে বনাইছিলোঁ। ভাতটো পাতিব লাগে। চাহ খোৱা পাত ঘৰত মুচিছিলোঁ। সেয়া বহুত জ্বলা হৈছে দেই। কালি খাই পিনি মনটো নভৰিলে, কাৰণ এনেও অলপ হ'লে খাওঁ লাগি থাকে, আৰু যেতিয়া কোনোবা মানে মানুহৰ লগত এনেকৈ মানে এতিয়া মই যেনেকৈ দেখিলে আপুনি, মই আগলৈ খোৱাৰ কথা আছিলে, কিন্তু তেওঁ আহি গ'ল, তেওঁক দিলোঁ, আৰু এনেকৈ মিলাই পিনি খালে বেছি ভাল লাগে। বহুত জ্বলা আছিলে। চ'
বিলাই পিনি খালে বেছি ভাল লাগে আৰু এতিয়া খাওঁ বেছিহে লাগে চ' মই এতিয়া এনেকৈ খাম মানে নুখুন্দো আৰু এতিয়া কাৰণ এনেকৈ এটা দুটা মই তেনেকৈ খাম নিমখ লগাই পিনি আৰু এনেকৈ জলকীয়া অলপ আছিলে এয়া আৰু বহুত ভাল লাগিলে আৰু তেওঁ মানে টেঙা খাই বহুত ভাল পায় আৰু তেওঁ লগত খাই পিনি বেছি ভাল লাগে কাৰণ তেওঁ আৰু না বুলি নকয়ে আৰু এনেকৈ হ'লে ভাল লাগে কিছুমানে কয় না নাখাওঁ তেনেকৈ ভাল নালাগে কেতিয়াবা সেই খাম বুলি ক'লেহে ভাল লাগে মানে লগতে খালোঁ আৰু অলপ অলপ হ'ল যদিও মানে বহুত ভাল লাগিলে আৰু বহুত টেষ্টিও লাগিলে জ্বলাও হ'ল বহুত তথাপিও খাই বহুত ভাল লাগিলে ক্ষমা কৰিব কাৰণ মানে অলপ লাগি ধৰিছিলে কেমেৰাটো আৰু নিজে নিজে অফ হৈ গৈছিলে সেইকাৰণে মানে অলপ খেলি মেলিটো হৈ গ'ল আপোনালোকে বগৰী আচাৰ খাই নাপাব মোক জনাব বগৰী আচাৰ মিঠাকৈও বনোৱা হয় মই খাই আছোঁ সেয়া সেইটো পকিলেহে বনোৱা হয় যেতিয়া কিবা পকি যায় বগৰী আৰু তেতিয়াহে বনোৱা হয় মিঠা হওক বা জ্বলা হওক মিঠা আচাৰ বেছি বনোৱা হয় মানে জ্বলা লাগিয়ে আছে একেবাৰে জলকীয়া সৈতে খাইছোঁ আৰু পূৰা সেয়া আৰু এটা আগতে আমি এনেকৈ স্কুল যাওঁতে দোকানতে বহে এনেকৈ বগৰী জলফাই নিমখ হালধি আৰু এনেকৈ মছলা দি পিনি এটকা লৈছিলে তেতিয়া আমি বিকিছিলে আৰু তাতে তেতিয়া আমি খাইছিলোঁ বহুত টেষ্টি লাগে আৰু এনেও লোকে বনাই দিলে টেষ্টি লাগে আৰু এনেকৈ আমি স্কুলত আমো লৈ গৈছিলোঁ আম কাটি খাওঁ এতিয়া আমৰ ছিজনো আহিব লাহেকৈ কেঁচা আম ৰুকি পিনি বা এনেকৈ ডখৰ কাটি পিনি খায় মই বহুত ভাল পাওঁ তেনেকৈ খাই পিনি এনেকৈ মানুহ হ'লেতো আৰু একদম ক'বই লাগে আৰু মই ক'লেও কিবা খাইতো কোনো নাথাকিলে কাৰণ মোক এইবোৰ টেঙা ৰবাব টেঙাই হওক কমলা হওক বা এতিয়া বগৰীয়ে হওক বা আমেই হওক মোক খাই বহুত ভাল লাগে আৰু এতিয়াই খোৱা দিন আৰু সেইকাৰণে চ' ভাতো চাই আছোঁ সেইফালে বগৰীও খাই আছোঁ আৰু এয়া বগৰী একেবাৰে জলকীয়া সৈতে খাইছোঁ বগৰী খাই সমাপ্ত হ'ল আমাৰ আৰু এতিয়া ভাত পানীও বনোৱা হৈ গ'ল অলমষ্ট অকল চব্জিয়ে বনাব আছে চব্জি একো তেনেকৈ নাই বিশেষ উৰহি চব্জি বনাম উৰহিত আপোনালোকে সকলোৱে খায় মোকো ভাল লাগে খাই পিনি সৰিয়হ দি বনোৱা হয় আৰু এনেকৈ ভাজি বনোৱা হয় মই আজি ভাজিয়ে বনাম ভাজিকৈ বনাম আজি আৰু বুট দাইলৰ পকৰি আপোনালোকে খাইছেনে বুট দাইলটো তিয়াই পিনি পিচি পিনি তাৰ পকৰি বনাই পিনি চব্জি বনোৱা হয় চ' সেইখিনি হৈ গ'ল অলমষ্ট সেইখিনি চব আৰু বিলাহী পিটিকা পুৰি পিনি চ' আজি এইকেইটাই আৰু একেবাৰে লগ পাম অলপ পাছত বনোৱা হৈ যোৱাৰ পাছত এতিয়া মই পূজা কৰিম পূজা মানে ৰ'ব আমি মানে 4বাৰ পূজা কৰোঁ ঘৰত 4বাৰ কৰোঁ সেইটো হ'ল মানে আমাৰ ঘৰত আছে লাড্ডু গোপাল আপোনালোক সকলোৱে জানে শ্ৰীকৃষ্ণ লাড্ডু গোপাল আৰু আমি বাচ্চাক যেনেকৈ আমি চোৱা চিতা কৰোঁ যেনেকৈ আমি তেওঁক তেওঁলোকক দিওঁ খাবলৈ খোৱা মেলা বা তেওঁলোকৰ টাইম টেবুল চব আমি চাওঁ মেলোঁ কেনেকৈ যেনেকৈ আমি তেওঁলোকক চোৱা চিতা কৰোঁ তেনেকৈ মানে লাড্ডু গোপালো সেই তেনেকৈ একেবাৰে বাচ্চাৰ নিচিনা আমি তেওঁক চোৱা চিতা কৰোঁ আমি তেওঁক ভোগ দিওঁ আৰু ভোগ মানে আমি যেনেকৈ খাওঁ ধৰক তেনেকৈ আমি তেওঁকো দিওঁ আমি এতিয়া আমি দিনত ৰাতিপুৱা ব্ৰেকফাষ্ট কৰিলোঁ দিনত ভাত খালোঁ আকৌ গধূলি টাইমত কিবা এটা খালোঁ আকৌ ৰাতিকৈ কিবা খালোঁ ভাত খালোঁ চ'
তেনেকৈ আমি ভগৱানকো দিওঁ, যেনেকৈ আমি 4 টাইম 5 টাইম খাওঁ, কিবা কিবিটো খায়েই থাকোঁ ধৰক যেতিয়া তেতিয়া, আৰু 2 ঘণ্টা 1 ঘণ্টা পাছে পাছে খাই দিব। তেওঁকো তেনেকৈ দিব লাগিব, কাৰণ তেওঁতো বাচ্চা হয়। সেই বাচ্চা ভাবি পিনি আমি তেওঁকো তেনেকৈ দি থাকোঁ। আৰু এতিয়া ফাৰ্ষ্ট ৰাতিপুৱা মায়ে দিছিলে পূজা, এতিয়া খালি মই জাষ্ট ভোগটো দিম তেওঁক, গধূলিকেতো চাকি দিওঁৱেই। আকৌ একেবাৰে ৰাতি পাপাই দিয়ে, সেয়া কেতিয়াবা পাপাই দিয়ে, কেতিয়াবা মই দিওঁ তেনেকৈ। চ' ব'লক তেওঁক এতিয়া মই ভোগটো দি লওঁ, আপোনালোককো দেখাম আৰু লাড্ডু গোপালকো দেখাওঁ। ব'লক, আমাৰ লাড্ডু গোপালক চাই আপোনালোকক কেনেকুৱা লাগিলে ক'ব কমেণ্ট। চ' এয়া আমাৰ লাড্ডু গোপাল, আমাৰ লাড্ডু গোপাল। আৰু তেওঁক মই মোৰ নিজৰ দাদা নিচিনা মানে ভাবোঁ না, মোৰ দাদাই হয়। তেওঁ মোক চব ফালৰ পৰা চব, মই যি ভাবোঁ যি নাভাবোঁ মোক চব মানে, কেতিয়াবা ছাকচেছ নহ'লে দুখ লাগে, কিন্তু পাছত হৈ যাম মানে টাইম লয়, কিন্তু হৈ যায়। আৰু সেই হোৱা হাতত সদায় মোৰ লগত থাকে, সদায় মোৰ ওচৰে পাঁজৰে। মই এক্সাম দিলোঁ এওঁ থাকে মোৰ ওচৰত। মোৰ মানে গোটেই লাইফ, মোৰ ৱৰ্ল্ড গোটেই এয়ে হয় আৰু লাড্ডু গোপাল। সদায় আমি গা ধুৱাওঁ, গা ধুৱাই পিনি কাপোৰ এনেকৈ চেঞ্জ কৰোঁ, সদায় কাপোৰ। আৰু কিছুমান কাপোৰ আমি ঘৰতো বনাওঁ, মই বনালে আপোনালোকক দেখাম। ঘৰটো বনাওঁ, মাও বনায়, ময়ো বনাওঁ, কাৰণ মায়ে চিলায়েই ধৰক, আমাৰ মা দৰ্জি হয়, চিলাই, মায়ে কেতিয়াবা চিলায়। আজি য়েল্ল' পিন্ধিছে, আজি বুধবাৰ, তেওঁৰ দিন, আজি য়েল্ল' পিন্ধিছে। চাবলৈ পূজাটো দিলোঁ, তেওঁৰ বুক লাগিছে বাৰু। দেখিলে মই কেনেকৈ কৰিলোঁ। আৰু এনেকৈ আকৌ গধূলিকৈ যে চাকি দিব লাগে, আকৌ ৰাতিপুৱা আমি এনেকৈ দিয়া হয়। আজি তেওঁক সেয়া দিলোঁ ভোগ। আৰু আমি এতিয়া তেওঁক অকল মিঠা এনেকৈ ফ্ৰুটছ বা এনেকৈ ফ্ৰুটছ দিওঁ, আৰু এনেকৈ মিঠাই তেনেকৈ সেইবোৰেই দিওঁ। আৰু পুৰি চব্জিও দিব পাৰি, নহৰু পিঁয়াজ নিদিয়াকৈ চব্জিও দিব পাৰি তেওঁক, যেনেকৈ পনীৰ দিলে, জ্বলা পনীৰ দিলে, তেনেকৈ পুৰি দিব পাৰি। চ' আমি এতিয়া এইখিনি কৰা নাই, কৰিম আৰু লাহে লাহে চব কৰি যাম মই যিমান পাৰোঁ তেওঁৰ কাৰণে। চ' এয়া ইমানটো, এতিয়া কিবা ভাত খোৱা টাইমতে লগ পাম আৰু। আজি আমাৰ খানা, ত' এয়া হ'ল, এয়া দেখিছে, এয়া হ'ল উৰহি ভাজি, উৰহি আলু পিনি ভাজিছিলোঁ। এয়া হ'ল বুট দাইল তিয়াই থোৱা, তিয়াই পিনি পিচি পিনি পকৰি বনাইছিলোঁ, পকৰি চব্জি। তাৰপৰা এয়া হ'ল বিলাহী পুৰি পিনি চাটনি বনালোঁ। আৰু এয়া হ'ল বগৰী আৰু ধনিয়া চাটনি, এয়াই। আৰু লগতে এয়া দাইল, আপুনি দেখিছে দাইল। আজি ভিডিঅ'টো ইমানতে সামৰণি মাৰিলোঁ, বেলেগ তেনেকৈ একো বিশেষ নাছিলেই। আশা কৰোঁ আপোনালোকৰ মোৰ ভিডিঅ'টো চাই ভাল লাগে। যদি ভাল লাগে আপোনালোকে লাইক কৰিব, শ্বেয়াৰ কৰিব। আৰু আপোনালোকে যদি মোৰ চেনেলটো নতুন হয়, তেন্তে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, লগত থকা বেল আইকনটো দবাব।